নমস্কাৰ নমস্কাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি পাতত দিয়া কলপিঠা বনাম। ভানীয়ে খুব খাই ভাল পায়। কেনেকৈ বনাওঁ চাই থাকিব। আজি আমি কলপিঠা বনাম। এয়া আমি কলপিঠা বনাবলৈ পিঠাগুড়ি এবাটি লৈছোঁ, গুড় অকণমান, 3টা কল লৈছোঁ। কলকেইটা মোৰ বেছি পকিছে, তাকে পেলাই নিদি বোলো কলপিঠাকে বনাওঁ। ভানীয়ে খাই ভাল পায়। এতিয়া আমি কাঁহীখনত গোটেইখিনি বস্তু মিহলাম। ভানী দি দিয়া, কলকেইটা গুচাই লোৱা। থোৱা কাঁহীখনত আৰু এটা। এতিয়া চামুচেৰে পিটিকি দিয়া। চামুচেৰে কলখিনি পিটিকি লৈছোঁ মই, সোনকালে হয়। এনেকৈ কাটা চামুচেৰে পিটিকি দিম। আৰু বেলেগ চামুচ দি পিটিকিলে পিছলি যায়। গুড় দিছোঁ, গুড় চেনি নিদিলেও হয়, কিন্তু মই দিছোঁ, ছোৱালীয়ে ভাল পায় খাই। আপোনালোকে গুড় ভাল পায় নে চেনি ভাল পায়, নিদিয়াকৈও খাব পাৰি। কলৰ এনেও মিঠাটো থাকেই, নিজৰ সোৱাদমতে বনাব। গুড়খিনিও মিহলাই লৈছোঁ চামুচেৰে। এয়া আমি পিঠাগুড়িখিনি ইয়াত মিহলাম। এতিয়া হাতেৰে মিহলাম। আমাৰ ইয়াত পৰম্পৰাগত খাদ্যবোৰ স্বাস্থ্যৰ কাৰণে খুব ভাল। সৰু ল'ৰা ছোৱালীক দিব পাৰে, নিজেও বনাই খাব পাৰে। এতিয়া আমি কলপাত এখিলাত মিশ্ৰণখিনি দিম। দি দিয়া আমাক দি দিয়া। এয়া মিশ্ৰণখিনি আমি দিছোঁ চব। তাৰপিছত কলপাতখন এনেদৰে ভাজ দিম, জাপি দিম। জাপি দি আমি গৰম কৰি থোৱা টাৱাখনত দি দিম। হাতেৰে অলপ হেঁচি দিছোঁ যাতে বহলি যায় পিঠাগুড়িখিনি। মিডিয়াম ফ্লেমত সিজাম। ঢাকোন এখন দি দিছোঁ। এতিয়া 2 মিনিট সময় হৈ গৈছে, মই লুটিয়াই দিম। আকৌ ঢাকোন মাৰি দিম 2 মিনিট সময়ৰ কাৰণে। মই যিমানখিনি পিঠাগুড়ি লৈছোঁ, সেইখিনি পিঠাগুড়িৰে আপোনাৰ 3খন পিঠা হয়। আপোনালোকে বেছিকৈ বনালে পৰিমাণটো বেছিকৈ ল'ব। এয়া চাওক পিঠাখন কিমান ধুনীয়াকৈ সিজিছে।